হেল্ল' বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আগন্তুক দুৰ্গা পূজাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আজি এটি ভিডিঅ' আপোনালোকৰ সকলোৱে আগবঢ়াইছোঁ। উক্ত ভিডিঅ'টিত আমি শিমলুগুৰিস্থিত শিৱ মন্দিৰৰ কিছু কাৰ্যকলাপ দেখাবলৈ চেষ্টা কৰিম। কি ধৰণে শিৱ মন্দিৰত ভক্তসকলে পূজা অৰ্চনা কৰে, সেৱা সৎকাৰ কৰে আৰু কি ধৰণে শিমলুগুৰিত স্থিত মন্দিৰৰ যি ভক্তসকল, সেই ভক্তসকলে কি ধৰণে শ্ৰৱণ কীৰ্তন অভ্যাস কৰে, তাৰ এয়া কিছু পৰিৱেশ আপোনালোকক দেখাবলৈ আগবাঢ়িছোঁ। এয়া আপোনালোকে উপভোগ কৰক। গোপালে হি কলিতা ও হরি নাম লুয়ায় ও মন ভাই কলে ধরি নামে গুর কলিকালে হরি নাম ললে মন ভাই
গোপালে হি কলিকা হরি নাম লুয়াই ভাই মন ভাই কলে হরি নামে দূর কলিকালে হরি নাম নললে মন ভাই বন্ধুসকললৈ এইখিনিতে অনুৰোধ, যদি আমাৰ ভিডিঅ'টো আপোনালোকে ভাল লাগিল তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক আৰু কমেণ্ট দি আমাক ভৱিষ্যতলৈ এনেধৰণৰ ভিডিঅ' আগবঢ়াত সহযোগ কৰিব। ধন্যবাদ।